নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আকৌ নতুন এটা ভিডিঅ'লৈ। আজি বহুত দিন হ'ল মই ইউটিউবত ভিডিঅ' দিব পৰা নাই মোৰ ব্যক্তিগত সমস্যাৰ বাবে। এতিয়া প্ৰায় আপোনাৰ 5টা বাজি গ'ল, সাৰ পালোঁ। আজি মই দিনটো কি কৰিম সেইটো আপোনালোকৰ এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব, শেষলৈকে চাই থাকিব। এতিয়া মই উঠোঁ বিচনাৰ পৰা বহুত টাইম উঠি গ'লোঁ। মই অলপ বাহিৰলৈ যাম, পৰিৱেশটো কেনেকুৱা হৈ আছে। একচুৱেলি মই শুই উঠাৰ আগতে মোৰ এই ল'ৰাটোৱে দেখিছে পিছফালে ফাৰ্মখন চাফা কৰি দিলে, নহ'লে আনকালে ময়ে কৰোঁ দানা চানা দিয়া ইত্যাদি। মই আপোনালোকক গাহৰিখিনি দেখুৱাম, নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। আশীৰ্বাদ কৰিব যাতে ফাৰ্মখন আৰু আগবাঢ়ে, লগতে আমি ইয়াৰ দ্বাৰা স্বাৱলম্বিতা বা সফলতাৰ মুখ দেখিব পাৰোঁ, তাকে আপোনালোকৰ আগত আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ ফাৰ্মৰ অ'নাৰ হয়, এজন ছেকেণ্ড মালিকটো হয়। সেইফালে ঘূৰি দে আকৌ। এই গাহৰিখিনি খাই আছে পুৰা। আজি আমি কালি কথা পাতিছিলোঁ, কি বুলি কয়, কচু আনিব যাম, এনেকৈ ব্লগ বনাম, কচু আনি সিজোৱা ব্লগ বনাম বুলি। কিন্তু বতৰটো ডাৱৰীয়াৰ কাৰণে আমি কচু কাটিব নোৱাৰিলোঁ। আমি নেক্সট ভিডিঅ'ত এইটো বনাম, হয় নাই? বনাবি নাই? কচু কাটিব যাম আমি দুটাই, কচু দিম গাহৰিখিনি, দানাৰ মানে খৰচাটো কমাবলৈ। নহ'লে আজিকালি দানাৰ বহুত দাম, এনেকৈ আমি কমাব লাগিব। যদি আপোনালোকে সৰুকৈ ষ্টাৰ্ট কৰিছে, কচু চচু দি হ'লেও খুৱাব পাৰিব। এই গাহৰিখিনি প্ৰায় 3 মাহমান হ'ল ন? 3 মাহমান হৈছে। লোকেল গাহৰি ভাল গ্ৰ'থ লৈছে। দানাটো আমি কিনা দানা মিক্স কৰি দিওঁ। লগতে এইখিনি গাহৰি প্ৰায় 2 সপ্তাহ বেছি হৈ গ'ল, 2 সপ্তাহ 2.5 সপ্তাহমান হৈছে। এইখিনি ঠিকেই আছে গাহৰিটো। আমাৰ চেনেলটো আগবাঢ়ি যাবলৈ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবলৈ নাপাহৰিব। আমি পৰৱৰ্তী ভিডিঅ'বোৰত ফুড চেলেঞ্জৰ ভিডিঅ' দিম আমি দুটাই, হয়। ফুড চেলেঞ্জ কৰিবি নাই? ফুড চেলেঞ্জ কৰিব মোৰ লগত। সি খোৱাত এক্সপাৰ্ট আছে, তাৰ মানে পেটটো অলপ ওলাই আহিছে, সেইকাৰণে ভয় কৰিছে। মই পেটটো দেখুৱাম তাৰ অলপ পাছত। দে ওলা, 1 2 3 দেখিছে, 6 পেকো আছে, পেটো আছে। সি দিনত প্ৰায় 4-5 বাৰমান ভাত খায়। ৰাতিপুৱা এবাৰ আৰু স্কুলত খাই আহে, আৰু দুপৰীয়া এবাৰ, সন্ধিয়া টাইমত এবাৰ, আৰু ৰাতি এবাৰ। আপোনালোকে হিচাপ কৰক কেইবাৰ হ'ল। খায় মানে 2 থালিমান খায় একেলগে। ফাৰ্মখন দেখুৱালোঁ, কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। ভিডিঅ'বোৰ মই এপিছড টাইপত দিম, সেইকাৰণে ভিডিঅ'বোৰ কণ্টিনিউ কৰি চাই থাকিব। মুখখন অলপ ভাল লগা নাই, ধুই লওঁ। এতিয়া মুখখন ধুই ল'লোঁ। মই কেমেৰাটো বেক কৰি দেখাওঁ আপোনালোক। এইখিনি টিন লৈ থৈছোঁ ব্ৰইলাৰ ফাৰ্ম ষ্টাৰ্ট দিবলৈ। এইখিনি টিন মই চটৰ ওপৰত ধুনীয়াকৈ জাপি থ'ব লাগিব। এতিয়া মই তাকে কৰিম, আপোনালোকক দেখুৱাম। নাইও পাৰিম নে নোৱাৰিম চাব। ইয়াতে জাপি চাম কেনেকুৱা হয়, ভাল হ'ব নে নহয়। Hey, piano. Ciao.
ইয়াতে ধুনীয়াকৈ জাপি থৈছোঁ আৰু ৰ'দ বৰষুণ নপৰা জেগাত। টিংটো অলপ দিন থাকিব ইয়াতে। এতিয়া গা চা ধুই ৰেডি হ'লোঁ। ইয়াৰ পাছত আমি চাহ খাম। চাহ খোৱাৰ পাছত আমাৰ অলপ কাম আছে, কামবোৰ দেখুৱাম আপোনালোকক। মোৰ লগত আছে এয়া দুইটা গেং আছে। আমি এতিয়া বেলেগ এটা কাম কৰিম, আপোনালোকে চাই থাকক ভিডিঅ'টো। চাহৰ লগত আমাৰ দিছামুখৰ বজাৰৰ বিস্কুট আমাৰ পৰৱৰ্তী কাম হৈছে এয়া পুলি ৰোপণ কৰিম এতিয়া। আমাৰ লগত আছে এয়া সুমংগলাৰ তামোলৰ পুলি। বহুত বিচাৰি পালোঁ নাৰ্চাৰীটো হাঁহচৰাত পাইছোঁ, শিৱসাগৰ হাঁহচৰাত। আপোনালোকে লাগিলে লৈ আহিব পাৰিব যদি লাগে। লগত আছে আমাৰ হাইব্ৰিডৰ আম, এয়া কি আছিলে লিচু, গোল নেমু পুলি, অমিতা পুলি, এইটো ৰেড লেডি নে কিবা এটা কয়, মই সবিশেষ নাজানো। বলক নহ'লে আমি এতিয়া পুলি ৰোপণ কৰিবলৈ। ইমান গৰমতো আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ। ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এই ল'ৰাটো বহুত কষ্ট কৰিছে। আমি দুটা আনিছিলোঁ কিন্তু ভিডিঅ' কৰিব নহ'ল, পাহৰি থাকিলোঁ হয়। আমি দুটা এই পুলিটো ৰুম আৰু ফাৰ্ষ্ট ধৰ যাতে পুলিটো 3 ফুটতে লাগে, হয় নাই? একজোপা ডান কমপ্লিট হৈ গ'ল। নতুন মাটিৰে পৰুৱা ওলাইছে, কি হয় জানো এতিয়া। Consider. Yes, do you possible? In number জোপা এইটো ৰুই দিলোঁ আমাৰ সুমংগলা তামোলৰ পুলি। কাৰোবাক লাগে যদি শিৱসাগৰত মোক কণ্টেক্ট কৰি ল'ব, মই আপোনালোকক নাৰ্চাৰীৰ নাম্বাৰটো দি দিম, এনেকৈ লৈ আহিব পাৰিব। আপোনালোকে ঘৰত ধুনীয়াকৈ ঘৰৰ পদূলি দিব পাৰিব। এয়া হৈছে আমাৰ ৰজনীতাই বহুত হাৰ্ড ৱৰ্ক কৰি আছে। এয়া হৈছে ৰূপমীয়েই বেচেৰাই বহুত কষ্ট কৰি তামোল গছ ৰুই আছে।
ফাইনেলি তামোল পুলিখিনি ৰোৱা হৈ গ'ল। এইফালে দেখিছে মই বেক কেমেৰা কৰি দেখুৱাইছোঁ। এয়া চাওক একদম পুৰা ষ্ট্ৰেইটকৈ ৰুই দিয়া হৈছে। আমি ৰুবলৈ ষ্টাৰ্ট কৰিছোঁ অমিতা পুলি। তামোলৰ পুলিখিনি ৰুৱা হৈ গ'ল। এতিয়া বেছি দ নকৰোঁ। ফাইনেলি অমিতা পুলিবোৰ ৰোৱা হৈ গ'ল। এতিয়া আমি লিচু 2জোপামান আছে, লিচু 2জোপা ৰুম আৰু বেলেগ লোকেশ্যনত যাম। বেলেগ লোকেশ্যনত আকৌ পুলি ৰুব লাগিব। ভালকৈ ৰুব লাগিব যাতে এবছৰতে খাব পাৰি, হয় নাই? নহ'লে আকৌ কিমান কিনি খাব, কিমান দাম লয় লিচুবোৰ। ফাইনেলি কমপ্লিট হৈ গ'ল ৰোৱা আৰু বেলেগ জেগাত ৰুম। আমি ইয়াত পানী অলপ দি লওঁ, কাৰণ পানীটো দিব লাগিব, তেতিয়াহে পুলিবোৰ জীয়াই থাকিব। আমি একেৰাহে দুদিনৰ মূৰে মূৰে এসপ্তাহমান দি দিলেই হৈ যাব। এনেকৈ দিব লাগিব। পুলিবোৰত পানী দিলে সদায় গুৰিত দিব দেই, পাতত নিদিব। ৰজনী তাই উমাব নোৱাৰিছে, তাৰ কাৰণে আৰু পোৱালিটো উমাব দিছে আৰু। এই ল'ৰাটো বেচেৰাই বহুত হাৰ্ডৱৰ্ক কৰে দেই। আপোনালোকে কমেণ্টত একদম কোনোবাই পইচা দিব মন আছে যে দি দিবচোন। মাক দেউতাক নাই বেচেৰাই। মই ইয়াত ভিতৰত সোমাব পৰা নাই, সেইকাৰণে আমাৰ মোৰ ল'ৰাটোৱে ৰুব এতিয়া। এয়া দেখিছে মই গাঁত চব খান্দি দিছোঁ বাহিৰৰ পৰা, কিন্তু সোমাব নোৱাৰিলোঁ, সেইকাৰণে ৰুব দিছোঁ। গোল নেমু এয়া দেখিছে এইটো পাৰ্টত, দেখিছেনে নাই নাজানো। এয়া দেখিছে আজি ৰোৱা পুলিবোৰ। এইবোৰ চাওক যোৱা বছৰে ৰোৱা তামোল পুলি, এইফালে নাৰিকলৰ পুলি, ভোট জলকীয়া, ঢেৰ পুলি আছে, কৈ শেষ কৰিব নোৱাৰিম। দেখাই গৈছোঁ মই কিছুমানৰ পুলিৰ নাম নাজানো, এইবোৰ কি হয় জানো নামটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। নাৰিকল, কলগছ নতুনকৈ ৰুইছোঁ, এইবোৰ 2 মাহমান হৈছে প্ৰায় ৰোৱা। এইবোলে ভাত কেৰেলা লাগি আছে, আমি ইয়াৰ ঘৰৰ ভাত কেৰেলা খাই আছোঁ। বহুত ভাল বস্তু হয় এইটো, আখৰ আমলখি বুলি কয়, খাই বহুত ভাল লাগে। এইবোৰ চব যোৱা বছৰ নেমু পুলি। ভিউটো দেখুৱাই দিছোঁ ওপৰৰ পৰা। পিছফালে আছে আমাৰ ঘৰৰ পুখুৰী, মাছ মেলি থৈছোঁ। যেতিয়া মাছ উঠাম এইটো ভিডিঅ' বনাই আপোনালোকক দেখুৱাম। এইফালে কল লাগি আছে, যোৱা বছৰে মই ৰোৱা।
আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ভইচটো অলপ কমকৈ ওলাইছে চাগে, কাৰণ মই ভাত খোৱা নাই। একদম ৰাতিপুৱা অলপ খাই গৈছিলোঁ, সিফালে গৈছিলোঁ, অলপ ডাউন হৈ আছে মানুহটো, বেয়া নাপাব। নেক্সট ভিডিঅ'ত নেক্সট ভিডিঅ'ত আৰু ভালকৈ বনাবলৈ ট্ৰাই কৰিম। আৰু আপোনালোকে যিমান পাৰে আপোনালোকৰ চৌপাশত গছপুলি ৰুবলৈ ট্ৰাই কৰক আৰু পৃথিৱীখন সেউজীয়া কৰি তোলক। আমাৰ মানৱীয় কৰ্তব্য বুলি মই ভাবোঁ। সেইকাৰণে মই যিমান পাৰে মোৰ ঘৰখনত একদম সুন্দৰ পৰিৱেশ এটা ক্ৰিয়েট কৰিবলৈ ট্ৰাই কৰিছোঁ। চ' ইমানতে মোৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ। ধন্যবাদ।